নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম মনোজ ইউটিউব চেনেলটোলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম জিঅ' পেজেছ ৱেব ব্ৰাউজাৰটোৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে বেছি দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে পোনপ্ৰথমে গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰি পেলাই আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব জিঅ' পেজেছ ব্ৰাউজাৰ বুলি। তাৰপিছত আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। আপোনালোকে আই এগ্ৰি দি জিঅ' পেজেছত আপোনালোকে চেক কৰিব। চেক কৰি পেলাই আপোনালোকে ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে চিলেক্ট লেংগুৱেজ ফৰ নিউজ, আপোনালোকে কি ধৰণৰ আপোনালোকে নিউজ পঢ়িব বিচাৰিছে, আপোনালোকে কোনটো লেংগুৱেজৰ নিউজ পঢ়িব বিচাৰিছে আপোনালোকে তাত চিলেক্ট কৰিব। মই চিলেক্ট কৰিছোঁ ছাপ'জ আপোনালোকক দেখুৱাবৰ কাৰণে ইংলিছ আৰু হিন্দী। তাৰপিছত আপোনালোকে তলত আহিব, তলত গৈ পেলাই আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে ফেভাৰিট টপিকবোৰ চিলেক্ট কৰিব, মানে আপোনালোকে কোনবোৰ টপিকৰ ওপৰত নিউজ পঢ়িব বিচাৰিছে আপোনালোকে সেইবোৰ টপিক চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত কণ্টিনিউত তলত গৈ কণ্টিনিউত আপোনালোকে ক্লিক কৰিব। ফ্ৰেণ্ডছ, কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট কৰি দিব। তাৰপিছত আকৌ নেক্সট আপোনালোকৰ সন্মুখত হোম পেজ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে আপোনালোকৰ ফেভাৰিট ৱেবছাইটবোৰ আপোনালোকে ইয়াত এড কৰিব পাৰিব। আপোনালোকে এড নিউত যাব। এড নিউত গৈ পেলাই টাইটেলত আপোনালোকে ৱেবছাইটৰ টাইটেল দিব, মানে যিটো ৱেবছাইটৰ নাম সেইটো দিব। তাৰপিছত আপোনালোকে ৱেব এড্ৰেছত মানে ৱেবছাইটটো URL পেষ্ট কৰি দিব। তাৰপিছত আপোনালোকে এডত ক্লিক কৰি দিব। এডত ক্লিক কৰাৰ লগে লগে আপোনালোকে বেক আহিব। তাৰপিছত আপোনালোকে ডাইৰেক্ট সেইটো মানে ৱেবছাইটত আপোনালোকে অ'পেন হৈ যাব পাৰিব, মানে এক্সেছ কৰিব পাৰিব। তাৰপিছত আপোনালোকে বেক আহিব। বেক অহাৰ পিছত আপোনালোকে থিম ডটত ক্লিক কৰিব। থিম ডটত ক্লিক কৰাৰ পিছত আপোনালোকে থিমছত ক্লিক কৰিব। থিমছত ক্লিক কৰি আপোনালোকে ড্ৰাগ মোড কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে আকৌ তিন ডটত আহিব। তিন ডটত আহি পেলাই আপোনালোকে ডেস্কটপ ভাৰ্চন কৰিব পাৰে। তাৰপিছত আপোনালোকে এডবোৰ ব্লক কৰিব পাৰে, মানে যিকোনো ৱেবছাইটত আপুনি যোৱাৰ লগে লগে কিছুমান এড দেখা পোৱা যায়, তাত আপোনালোকে এড ব্লক প্লাছত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে কোনো ধৰণৰ এডবোৰ দেখা নাপাব। ফ্ৰেণ্ডছ, আপোনালোকে আৰু কিছুমান ফেচিলিটি আছে, যেনে ধৰণৰ বুক মাৰ্ক কৰিব পাৰে, তাৰপিছত নিউ টেপ কৰিব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকে যদি নিউজ চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এইটো ডটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যোনটো কেটেগৰী নিউজ আপোনালোকে চিলেকশ্যন কৰিছিল সেইটো কেটেগৰী নিউজে আপোনালোকৰ সন্মুখত আহিব। তাৰপিছত আপোনালোকে যদি ৰিড কৰিব মন আছে নিউজটো তেতিয়াহ'লে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে নিউজবোৰ পঢ়িব পাৰিব। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ফ্ৰেণ্ডছ, আজিলৈ আৰু ইমানে। আমি আকৌ পুনৰ লগ পাম আমাৰ আন এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় আই অসম।